এয়া আমি বস্ত্ৰ উদ্যানত প্ৰৱেশ কৰিলোঁ, ভিতৰলৈ সোমাই যাম আৰু ইয়াতে মই টিকট কাটিব লাগিব, ভিতৰত টিকট কাটি ল'ব লাগিব, তাৰপিছত আমি সোমাব পাৰিম। আৰু সৰু বাচ্ছাৰ কাৰণে 10 টকাকৈ আৰু ডাঙৰৰ কাৰণে 20 টকা। ব'লক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, প্লিজ শেষলৈকে চাই থাকিব ভিডিঅ'টো। হাই গাইজ, কি খবৰ আপোনালোকৰ? মই জুৰি পুনৰবাৰ স্বাগতম জনাইছোঁ জুৰি ভ্লগৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজি মই আহিছোঁ শুৱালকুছি বস্ত্ৰ উদ্যানত, আৰু আপোনালোকেও চাই থাকক শেষলৈকে, আপোনালোকক সকলোবোৰ দেখুৱাই যাম, চাই থাকক। আৰু মোৰ লগত আহিছে কৈ দিয়া, হাই কৈ দিয়া। ইয়াতে আছে এইটো চকৰি পেৰা বুলি আছে, এইটো ভিতৰত সোমাব নিদিয়ে। ইয়াতে আছে খৰিকা আছে, ধনুকাৰ আছে, কেটেপা, জালি আছে, চন্দ্ৰকী ফুল আছে, ডলা আছে, চকৰি পেৰা এইবিলাক আছে। বস্তুবিলাক ভালকৈ দেখা পোৱা নাই কাৰণ ভিতৰত সোমাব নিদিয়ে। ইয়াতে আছে মুগা পলু কেনেকৈ পালন কৰিব পাৰি আৰু মুগা পলু কেনেদৰে পালন কৰি মুগা সূতা তৈয়াৰ কৰা হয়। ইয়াতে মানে গোটেই চক্ৰটো দিয়া আছে, জীৱন চক্ৰ কেনেদৰে লালন পালন কৰিব পাৰি, কেনেকৈ সূতা তৈয়াৰ কৰা হয়, সেই গোটেইখিনি দিয়া আছে। আৰু এইটো হৈছে গাই গৰু আৰু লগত আছে পোৱালি। ইমান ধুনীয়া লাগিছে চাওকচোন, একদম অৰিজিনেল যেন লাগে, চাই লওক, মানে ধৰিবই নোৱাৰি ফটোত চালে। আৰু ইয়াতে দিয়া আছে মুগাৰ কাপোৰ, পাট কাপোৰ, এৰী সূতাৰ কাপোৰ গোটেইখিনি দিয়া আছে ইয়াতে, এয়া চাই লওক। আৰু ইয়াতে সূতা লৈ আছে, মুগা সূতা লৈ আছে, এয়া চাই লওক। আৰু এইফালে লৈ আছে মুগাৰ সূতা, নটাত লৈ আছে, এনেদৰে লোৱা হয়। আৰু এনেদৰে লৈ আকৌ ববিনত বটা হয়, ববিনত বটি আকৌ কাপোৰত মানে কাপোৰ বাতি কৰা হয়, মানে ড্ৰামত বাতি কৰে। আৰু এইফালে আছে এইয়া ড্ৰাম, মই এইমাত্ৰ ক'লোঁ। আৰু ইয়াতে আছে ড্ৰাম, ইয়াতে পাটৰ কাপোৰ, মুগাৰ কাপোৰ এনেদৰে বাতি কৰা হয়। আৰু আমি যেনেদৰে মানে পাটৰ মানে কাপোৰ বাতি কৰোঁ, ইয়াতে ড্ৰামত বাতি কৰা হয়। এনেদৰে ববিনবোৰ দি দিছে, দেখিছেনে? শুৱালকুছিত এনেদৰে মানে পাট কাপোৰ, মুগাৰ কাপোৰ বাতি কৰা হয়। আৰু এইটোক কয় সেৱ কৰা, আমি যেনেকৈ বোৱা তোলা বুলি কওঁ, আৰু এইটো সেৱ কৰা বুলি কয় পাট মুগাৰ কাপোৰত। এইফালে গমেই পাইছে এইটো ঢেঁকী দি আছে, আৰু এইফালে এইটো ময়ো গম পোৱা নাই কি। আৰু এইফালে আছে পাট মুগাৰ কাপোৰ, মানে ডিজাইনবোৰ আছে, গ্ৰাফ কৰি থোৱা আছে। এয়া মই অলপ ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কিয়নো গ্লাছৰ ভিতৰত থোৱা আছে আৰু মানে ভিতৰলৈ সোমাই যাব নিদিয়ে, সেইবাবে স্পষ্ট হোৱা নাই। আৰু এইফালে বৈ আছে কাপোৰ, এইখন হৈছে শুৱালকুছিৰ বিখ্যাত মানে পাট কাপোৰৰ তাঁতশাল, এয়া দেখিছে, এনেদৰে বয় পাটৰ কাপোৰ। আৰু সেইজন কিন্তু অৰিজিনেল মানুহ নহয় দেই, এইটো বনোৱা। আৰু ইয়াতে আছে ডিজাইনবোৰ, এয়া কাপোৰতো দিয়া আছে, গ্ৰাফতো দিয়া আছে, পাট কাপোৰৰ যিবোৰ ডিজাইন আছে এইবোৰ ইয়াতে দি থোৱা আছে, চাওকচোন। আৰু এয়া দেখিছে পাটৰ কাপোৰ পিন্ধাই থৈ দিছে, এয়া। আৰু এইডাল হৈছে বটগছ, এইডাল বনোৱা, ডেক'ৰেশ্যন কৰিছে। এইডাল মানে প্লাষ্টিকেৰে বনোৱা হয়, এইডাল গছডাল ইমান ধুনীয়া লাগিছে চাওকচোন, একদম অৰিজিনেল যেন পায়। আপোনালোকে যদি আহি পোৱা নাই, এবাৰ হ'লেও আহিব, যদি শুৱালকুছিলৈ আহে এবাৰ হ'লেও বস্ত্ৰ উদ্যানলৈ আহিব। এতিয়া ব'লক আপোনালোকক বাহিৰৰ পৰিৱেশটো দেখুৱাওঁ। আৰু ইয়াতে আছে তামোল পাণ, বটাত তামোল পাণ আছে। আৰু আইতাহঁতে দেখিছেনে, এনেদৰে আগতে মানে বটাত তামোল পাণ লৈ কাষত থুন্দুনা লৈ এনেদৰে তামোল খাই আছিলে। আৰু আজিকালি এই পৰিৱেশটো নোহোৱাই হৈছে। আৰু ইহঁতৰ লগত ময়ো অলপ ধেমালি কৰিবলৈ চালোঁ, আমাৰো ইচ্ছা যায় দিয়কচোন বাৰু, অলপ এনেদৰে ধুলনি খেলিব, একদম সৰু কালিলৈ মনত পৰে। ইহঁতে ইমান ভাল পাইছে চাওকচোন, ইহঁতৰ লগত ময়ো অলপ ধেমালি কৰিলোঁ। এয়া মই আপোনালোকক বাহিৰৰ গোটেই পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ এবাৰ।
ইমান ধুনীয়া লাগে বাহিৰৰ গোটেই পৰিৱেশটো আৰু মানে চাৰিওফালে গছ গছনিৰে ভৰা এনেও যিহেতু গছ গছনি থকা জেগাত গ'লে চাবচোন ইমান ধুনীয়া লাগে ইয়াত দেখিছেনে ইমান ধুনীয়া পৰিৱেশটো বহুত ভাল লাগে চাৰিওফালে গছ গছনিবোৰ আছে খুব ধুনীয়া লাগি মানে খুব ধুনীয়া এটা পৰিৱেশ আৰু আপোনালোকে যদি শুৱালকুছিলৈ আহে তেতিয়াহ'লে এবাৰ হ'লেও আহিব মই কৈছোঁ এবাৰ হ'লেও আহিব আপোনালোকে বস্ত্ৰ উদ্যানলৈ আৰু খুব ধুনীয়া এটা পৰিৱেশ আপোনালোকে আহিলে চাব পাৰিব এবাৰ হ'লেও আহিব নহাকৈ নাথাকিব আৰু ইয়াতে খেলি আছে মাৰ্বল ইয়াত দেখিছেনে এনেদৰে মানে মূৰ্তিবিলাক বনাই দিছে আৰু ইয়াতে মানে খেলা খেলি আছে মাৰ্বল খেলি আছে আৰু আমাৰ ইহঁতে দেখিছে কিমান ভাল পাইছে আৰু আমাৰ ইহঁতে খেলা বুলি ক'লে মানে দিন ৰাতি চিন নাই এয়া দেখিছে পাৰ্কত যাম বুলি কোৱাৰ লগে লগে মানে সিহঁতে কিমান যে ফূৰ্তি পাইছে এয়া দেখিছেনে দিন ৰাতি সিহঁতৰ মানে চিন নাই খেলা বুলি ক'লে চিন নাই মানে গমেই নাপায় ইহঁতক ভুলিলেনো কি হ'ব আমিও তেনেকুৱাই আছিলোঁ সৰুতে আৰু ভিডিঅ'টো মই এইখিনিতে সামৰণি কৰিব বিচাৰিছোঁ কিয়নো ৰাতিও হৈ আহিছে যিহেতু বেছি যিমানে ৰাতি হৈ আহিছে সিমানে আন্ধাৰ বেছি হৈ আহিছে সেই গতিকে এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব যাতে আগলৈ দিয়া ভিডিঅ'বোৰ আগতীয়াকৈ ন'টিফিকেশ্যন পাই যায় ধন্যবাদ